নমস্কাৰ এই চেনেলটো আপোনাক পুনৰবাৰ স্বাগতম জনাইছো অন্য নতুন আপডেট লৈ আহিছো যেটো গুৱাহাটী ইউনিভাৰ্সিটি এটা নতুন আপডেট আজি এটা নতুন আপডেট ঘোষণা কৰিছে যেটো গুৱাহাটী ইউনিভাৰ্সিটিৰ সকলোবিলাক অন্তৰ্গত সকলোবিলাক কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে সো আপুনি যদি গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰৰ কোনোবা কলেজ হক বা গুৱাহাটী ইউনিভাৰ্সিটি হয় তেন্তে এই ভিডিওটো আপোনাৰ কাৰণে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে বা এনেকুৱা ধৰণৰ গুৱাহাটী ইউনিভাৰ্সিটি আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু এতিয়া যেটো আপডেট আহিছে মই আপডেটটো দেখাই দিছো আপোনাক আৰু যেটো আপডেটটো হৈছে আসাম Guwahati University cancel upcoming summer vacation in July 2020 অৰ্থাৎ জুলাই মাহত যেটো সামাৰ ভেকেশনটো হয় হেতু ইতিমধ্যে ক্যান্সেল কৰিছে যেহেতু লকডাউনৰ কাৰণে ইতিমধ্যে বহুত দিন কলেজ স্কুল বন্ধ হৈ আছিল সো 2020 চনৰ যেটো জুলাই মাহৰ সামাৰ ভেকেশনটো তেওঁলোকে ক্যান্সেল কৰিছে যেটো একচুয়ালি 16 এপ্ৰিলত নতুন আপডেট আহিছে Guwahati University has announced that the coming summer vacation which were to be held in the month of July will be withdrawn this year in the wake of the extended lockdown that has been called to curb the outbreak of the COVID-19 so ইয়াৰ কাৰণে আপোনালোকে এটো withdrawn কৰিছে মই এটোকে আপোনালোকক জনাই দিলে যে সো যেহেতু withdrawn কৰিছে সো আপোনালোকে জুলাই মাহত যদি লকডাউন খুল খায় তেন্তে জুলাই মাহত ক্লাস হ'ব নহতুবা জুনত এক্সাম হ'ব জুনৰ পাছতে হয়তো জুলাইত এক্সাম হ'ব বা ৰিজাল্ট দিব পাৰে সো এটো সিচুৱেচন হ'ব পাৰে সো এটো যেটো নোটিস আহিছে যদি আপুনি ইয়াৰ অফিচিয়াল সাইটটো ভিজিট কৰি চালেও আপুনি এখন নোটিস পাই যাব মই আপোনাক এইখন নোটিসখন দি দিলো সো এটোই আছিল ভিডিওটো ধন্যবাদ